দেখা পালোঁ অলপ তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো গাইছ মানে কি আজি আমি এতিয়া বাজিছা 4:30 আৰু আজি আমি চাইকেল লৈ যাম এঠাইত মানে ফুৰিবৰ কাৰণে চব। হেল্ল' গাইছ চ' গাইছ আমি এতিয়া পালচাৰ কেইখন লৈছোঁ। হেল্ল' মই গাইছ চলাম, মই এনেকৈ কেমেৰা ধৰি থাকিব নোৱাৰোঁ। এইখন চোৱা মানে মোৰ কেটিএমখন চাই লোৱা পিছত চিনেমেটিক শ্বট লৈ ল'ম পিছত। তো বলক তো গাইছ মানে কি আমি এনেকৈ গৈ আছোঁ আৰু ৰাস্তা দেখিছেনে গাইছ? কি ক'ম আৰু সি এনেকৈ আহি আছে গাইছ। আৰু ৰাস্তা ভগৱান এইগিলা কি ৰাস্তা দেখিছেনে গাইছ? কি মস্ত মস্ত গাঁত। এই আমাৰ মামা ক'ত বা কি কৰি আছে, ভালকৈ এইবিলাক চাব নোৱাৰে। চাওকচোন কেনেকুৱা একদম অৱস্থা হৈ গৈছে। আৰু গাইছ মই পিছত বহান পাই গৈছে দেই আৰু গম পাইছে চাগে আৰু যোনে যোনে গম পাইছে। আৰু লগতে আমাৰ এইটো মাজে মাজে মুখ দেখোন দেখা দিয়ে সি বোলে সি বুলি কৈছে। তাৰপিছত আমি যাওঁ তো গাইছ মানে কি ইয়াৰ চেনি খোৱাই নহয়, কি ক'ম আৰু আমি যাওঁ আৰু ইয়াকে। তো গাইছ মানে কি আমি এতিয়া কি পালোঁ এইখিনিতে উদ্দেশ্যতে আছোঁ। আমি বেলেগ এটা মাথা মাৰিছিলোঁ পাৱাই নাই গাইছ। তো আমি মানে কি যাই আছোঁ এনেকৈ, সি আহি আছে, সেয়া দুটা এনেকৈ আহি আছে গাইছ। মই নৰোঁ দিয়ে আৰু ৰাস্তা ইমানে বেয়া। আগতে চাওঁ এইটো চাওঁ গাইছ। হ'ব দে। ये गाइस अहमद बोलत केदारनाथ। তো গাইছ মানে কি মই নুমি দিছোঁ কাৰণ এইখিনিত দলংখন আছে আৰু আপ আছে পূৰা, সেইকাৰণে সিহঁতে যাই আছে আৰু মই খোজকাঢ়ি গৈছোঁ। আমি মানে য'ত আহি আছিলোঁ আমি মানে কি এইখন দলং আমাৰ আগৰ পৰাই মানে প্ৰিয়, ভাল লাগে কিবা এটা এইখিনি জেগাটো। সেইকাৰণে আমি কিবা যদি মন চন বেয়া লাগে গাইছ আমি চাইকেল লৈ বা খোজকাঢ়িও আহোঁ এইখিনিত লাগি। মই ভিউটো একবাৰ দেখাই দি আছোঁ। সেউজীয়া পথাৰতে কি জানো অনুভৱ গৰমত গাইছ হামি গৈছে। আৰু আমাৰ বাচন্তীখন এইখন, আমাৰ এইখন বাচন্তী ন, কি নাম এইখনৰ? বাচন্তী। আমাৰ এইখন বাচন্তী আৰু এইখন চাহিলৰ বাচন্তীখন। চাহিলৰ এখন বাচন্তী, এইখন গাইছ। গাইছ মানে কি আমি গোটেইকেইটাতে ৰখি দিছোঁ কিহৰ কাৰণে? অঁ এইখিনি জেগা গাইছ আমাৰ মনটো বেয়া লাগিলে আমি খোজকাঢ়িও আহোঁ ইফালে। আমি যোৱা নাই, বাট আমি নেক্সট কালি বা পৰহি আমি নেক্সট যাম। কালি পৰহি মোৰ তো গাইছ এটা ধামাকাদাৰ ব্লগ লৈ আনিব পাৰোঁ, মানে যদি ভাগ্য আছে তেতিয়াহ'লে আনিব পাৰোঁ, আৰু যদি নাই কপালত দুখ বুলি ক'ব লাগিব সেইটো। তাৰপিছত এই 2 দিন ভিতৰতে ন, কেই তাৰিখ? অহাকালি গাইছ। তো চাই লওঁ কি হয় কি নহয়। এইটো ভিডিঅ' এডিটিং কৰিব আছে সেইকাৰণে চাই লওঁ। আৰু গাইছ কাৰোবাৰ যদি ছেকেণ্ড হেণ্ড মোবাইল আছে ভাল চাই ষ্ট'ৰেজ অলপমান বেছি থকা মোক ক'বিচোন গাইছ, মই দুখীয়া হৈ গৈছোঁ তাৰমানে।
তো গাইছ আৰু মোৰ মাতটো তামাম বেয়া গমে পাইছে বেমাৰ হয়তো গাইছ আহিব এৰা নাই মানে কি মোৰ মাতটো ভাঙি আছে তথাপিতো উপায় নাই আৰু গাইছ পুৰা একদম এতিয়া হেৰি খেতি পথাৰত হেৰি কি বুলি কয় সেয়া কি বুলি কয় এটা কি চলি আছে এটা খেতিৰ হেৰি চলি আছে গাইছ অলপমান দেখাই দি আছোঁ তথাপিতো ইফালে গাইছ ৰোৱাই নাই আমাৰ সিফালে দেখোন ৰোৱা কমপ্লিট তো এফালে দেখোন ৰোৱাই নাই তথাপিতো সেউজীয়া পথাৰতে কি জানো সাহিল কি তো অঞ্জলি তো গাইছ দেৱে বাচাব আছে অঞ্জলিক আমাৰ নামগিৰা গাইছ চবৰে বেলেগ বেলেগ ইয়াৰ নাম হ'ল দেৱ ইয়াৰ নাম হ'ল অঞ্জলি আমাৰ সিখান হ'ল বাসন্তী ইখান হ'ল পালচাৰ আৰু মোৰ নাম গাইছ জানাই আছে যাবি ইতা যা 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 গাইছ যাও নেকি তো গাইছ আমি যিটো ৰাস্তা দি আহি আছিলোঁ ভুল আছিল মানে হেৰি কৰিশ্মানাথৰ ঘৰ সিফালে নহয় তাৰপিছত মানে কি গাইছ ইফালে যাব লাগিব আৰু যায় ইফালে ক'ত সোমাব লাগিব মই নাজানো চাহিলে অলপ জানে তো চাহিলে ক'ব আৰু তো আহি আছে সি তো গাইছ মানে কি এতিয়া আমি কৰিশ্মানাথৰ ঘৰৰ কাৰণে আমি গাইছ আহিম বুলি অহা নাই কিন্তু ৰাস্তাতে আমি সেয়া প্লেনিং কৰিছোঁ ন হঠাতে প্লেনিং কৰি দিছোঁ কিন্তু গাইছ মানে কি আমি এতিয়া কৰিশ্মানাথৰ ঘৰ আহি আছোঁ মানে ৰাস্তাটো যিটো সোমাই অহা ৰাস্তা আমি সেইটো ৰাস্তাতে আহি আছোঁ আৰু সিয়াত পিছফালে আহি আছে দেখা পোৱা হৈছে ন পিছফালে আহি আছে গাইছ আৰু তো গাইছ মানে কি আমি এতিয়া কৰিশ্মানাথৰ ঘৰ পাইছোঁ কিন্তু কি কৰে নাজানো গাইছ হেৰিটো কেনেকুৱা আজি কেনেকুৱা আহিম বুলি আমি আহিলোঁ আজি হা মানে কি আমি আহি পেলাই আমাক এতিয়া বহিব দিছে তাৰপিছত অহাখিনি মানে কি ভিডিঅ' বনোৱা নগ'ল মানে যিহেতু আমি ফাৰ্ষ্ট টাইম আহিছোঁ লাজ অলপ অনুভৱ হৈ আছে তো সেইকাৰণে মানে কি গাইছ অলপ হেৰি হৈ আছে কিন্তু আমি ৰুমটো গোটেইখিনি দেখাই দি আছোঁ তো চাওক আৰু এতিয়া মানে কি মানে পানী খাব খুজিছোঁ পানী দিব আমাক এতিয়া বায়ে মানে পানী দিবলৈ পানী লৈ আহিছে বাও কিন্তু হা ভয় লগা নাই লাজ লাগছে তাৰ মুখখন চাওক মই লৰাই নাই পানী মই লৰাই নাই গাইছ তো গাইছ মানে কি আমি এতিয়া বাৰ লগত অলপমান কথা পাতিম যিহেতু আমি অলপমান কথা পাতিবৰ কাৰণে গাইছ ইমান দূৰ আহিছোঁ ন সেইকাৰণে অলপমান কথা পাতিম আৰু যাম এতিয়া মানে কি ৰখি থাকিব নোৱাৰা গাইছ আমি যিহেতু চাইকেল লৈ আছোঁ যাব লাগিব আকৌ আমি মানে অহা কথা নাছিলে গাইছ তথাপিতো আহিলোঁ আৰু মনটো গ'ল সেইকাৰণে বা আহি আছে বাৰ লগত অলপমান কথা পাতি সেইটো কথা সুধিলে খং উঠিব পাৰে চাগে তাৰ মানে কি গাইছ অলপমান আমি থুলমূলকৈ কিবা কথা জানিবৰ কাৰণে চেষ্টা কৰিম আৰু খুৰাৰ লগত আমাৰ কিন্তু খুৰাটো কিন্তু অলপমান ভাল কিন্তু মানে কি এতিয়া লাইন নাই আৰু আমাৰ অৱস্থা তাৰ ঘৰৰ কাম তাকো আহিছিল বা অলপ বিজি হৈ আছিল মিস্ত্ৰী লাগি আছে ইফালে সেইটো কাৰণে মানে গাইছ বা মানে অলপমান বিজি আছে মিস্ত্ৰী লাগি আছে তো সেইকাৰণে অলপমান বিজি হৈ আছে নেকি আৰু ইমান লাহে কৰিলে মোৰ অডিয়েঞ্চকেইটাই নুশুনে মানে সেইকাৰণে মই লাহেকৈ নকওঁ জোৰত কওঁ কিন্তু উপায় নাই গাইছ নেকি হৈয়ে যায় কি কৰিবি আৰু
এইটো নহয় মই চবে ইনষ্টাত পাইছিলে আজি মানে কি আমি হেৰি এইফালে ফুৰিবৰ কাৰণে আহিছিলোঁ আহি হঠাতে তোমাক দেখা পালোঁ অলপ এই দেখা পাইছিল তাৰপিছত ভাবিলোঁ কি আমি কিন্তু একো লোৱা নহ'ল তথাপিতো আকৌ এদিন আহিম ভালকৈ লৈ কিবা কিবি তাৰপিছত কিবা এটা কৈ দিয়া আৰু মোৰ চেনেলটোৰ বিষয়ে সকলোৱে তাইৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব আৰু চেনেলটোৰ নামটো জেনিফাৰ এণ্টাৰটেইনমেণ্ট সকলোৱে চাব আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো দবাই দিব থেংক ইউ তো আমাক এতিয়া বাই মানে চাহ দিছে চাহ খাই পেলাই আমি যাওক যিহেতু আমি চাইকেল লৈ আছোঁ নেকি আমি চাইকেল লৈ আছোঁ গাইছ সেইকাৰণে আমি যাব লাগে তো ব'লক আমি আগে চাহটো খাই লওঁ মই এতিয়া ভূত মোক কোনো দেখা নাপায় এতিয়া আমি গাইছ ঘৰত যাই আছোঁ 7টা বাজছি সাতটা বাজবা হ'ল আৰু আধা ৰাস্তাত আমাৰ এই অৱস্থা চেন পড়ছি ये ऊपर वाले कुछ मदद कर दो ऊपर वाले मदद कर बुरा हाँ रखिए रखने ये एक बार इफालो पड़े ये की जुपे মানে কি আমি এতিয়া ঘৰৰ ফালে ৰাওনা হৈছোঁ নেকি আমি এতিয়া ঘৰৰ ফালে ৰাওনা হৈছোঁ আৰু মই सबे जानता वीडियो बनाओ कि तो আমি রিকভারি ব্লগ বানাইছো রিকভারি ৰাস্তা আৰু ৰাস্তাৰ অৱস্থানো কি কম উপায় নাই গাইছ যাই থাকোঁ আৰু সবাই বেলেগ বেলেগ ব্লগ দিয়ে আমি তো গাইছ আজি যদি ভিডিঅ'টো ভাল লাগিল তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ